নমস্কাৰ, মই শিখা। আপোনালোকে নিশ্চয় ভালেই আছে সকলোৱে। আপোনালোক সকলোৰে এটাই প্ৰব্লেম, ৱেইট লছ কৰিব মন আছে, ৰাতিপুৱা সোনকালে উঠিব মন আছে, কিন্তু নোৱাৰোঁ। মোবাইলত এলাৰ্মটো লগাই থওঁ, এলাৰ্ম বাজি বাজি শেষ হৈ যায়, কিন্তু আমি উঠিবলৈ টান পাওঁ। ৰাতিটো বহুতখিনিয়ে ভাবোঁ যে সোনকালে উঠিম, কাইলৈ এক্সাৰচাইজ কৰিম, খোজ কাঢ়িম, কিন্তু যেতিয়া ৰাতিপুৱা হয়, যেতিয়া এলাৰ্মৰ মাত শুনো, তেতিয়াও আমাৰ উঠিব মন নাযায়। এলাহ। ইচ্ছা আছে কিন্তু ৱেইট লছ কৰিব, কিন্তু ৰাতিপুৱা শুই উঠিবৰ কাৰণে এলাহ। আচলতে মোৰ লগতো হৈছিলে। মই বহুত এলেহুৱা আছিলোঁ। ৰাতিপুৱা 6:30 বজাতহে মই সাৰ পাইছিলোঁ আগত, কিন্তু এতিয়া মই 5টাৰ পৰা 5:30টাৰ ভিতৰত সাৰ পাওঁ। অকণমান হ'লেও খোজকাঢ়োঁ ৰুমৰ ভিতৰতে। মই বাহিৰত যাবলৈ সময় নাপাওঁ, মোৰ 2টা ল'ৰা-ছোৱালী। তো ৰুমৰ ভিতৰতে মই অকণমান হ'লেও এক্সাৰচাইজ কৰোঁ। যদি এক্সাৰচাইজ কৰিব নাজানে, অকণমান জঁপিয়ালেও বহুত বেছি কাম দিব। যদি আপোনালোকৰ খোজকাঢ়িবৰ কাৰণে ভাল জেগা আছে ওচৰত, তাত যাব পাৰে। অকণমান খোজকাঢ়িলেও বহুত বেছি কাম দিব। আপুনি কি কৰিব, আপুনি পজিটিভ মানুহৰ ওচৰত বেছিকৈ থাকিব চেষ্টা কৰক। আপোনাৰ ফ্ৰেণ্ড হওক, আপোনাৰ ঘৰুৱা কোনোবা হওক, তেনেকুৱা এজন পজিটিভ মানুহৰ ওচৰত থাকিব চেষ্টা কৰক, যিজনে আপোনাক মটিভেট কৰে, যাৰ লগত আপুনি সদায় কথা পাতে, যাক আপুনি ক'ব পাৰে যে মই এনেকৈ তেনেকৈ কৰি আছোঁ, মোৰ আজি ইমানখিনি ৱেইট লছ হৈছে, মোৰ আজি ইমানখিনি হৈছে। তাতে সেই মানুহজনে কয় যে ভাল কাম কৰিছা, ভাল কৰিছা। কিন্তু এনেকুৱা কিছুমান মানুহো আছে, এই কি কৰি আছো এইবিলাক, নোৱাৰিবি, বাদ দে। এনেকৈ কৰিলে মানুহ ৱেইট লছ কৰিব পাৰে নেকি? তেনেকৈ কোৱা মানুহো আছে। সেই তেনেকুৱা ধৰণৰ মানুহৰ পৰা দূৰত থাকক। পজিটিভ মানুহৰ লগত থাকিব চেষ্টা কৰক। আমি কি কৰোঁ, যিকোনো কাম এটা 2 দিন বা 3 দিন কৰিম, তাৰপিছত এলাহ লাগে, তো আমি এৰি দিওঁ সেই কামটো। যিকোনো কাম এটা কৰিবলৈ বা যিকোনো কাম এটা, আমাৰ ৱেইট লছৰ কাৰণে কৈছোঁ, আমাৰ বডিটোক কিবা এটা কৰিলে আমাৰ বডিটোক কমেও 21 নাইবা 22 দিন সময় লাগে, কিন্তু আমি 2 বা 3 দিন কৰিয়ে আমনি পাই যাওঁ, এৰি দিওঁ। তো আমাৰ ৱেইট লছো সেইখিনিতে বন্ধ হৈ যায়। আপুনি যিমান অকণমান হ'লেও যদি ৱেইট লছ কৰিছে, আৰু দুগুণহে বাঢ়িব। ৱেইট লছৰ কাৰণে মটিভেশ্যন বহুত বেছি দৰকাৰ। আপুনি নিজেই নিজক মটিভেট কৰিব লাগিব। মই আপোনাক ক'বহে পাৰিম, আপুনি এইটো কৰক, এইটো কৰক, এনেকৈ কৰক, কিন্তু কৰিব লাগিবতো আপুনিয়ে। গতিকে নিজেই নিজক মটিভেট কৰক, উৎসাহ কৰক যে মই এইটো কৰিমেই। আপুনি দিমাগত ভৰাই ল'ব লাগিব যে মই ৱেইট লছ কৰিমেই, যিকোনো প্ৰকাৰে মই কৰিমেই। আপুনি এটা টাৰ্গেট বনাই লওক যে মই 1 মাহ বা 2 মাহত ইমানখিনি ৱেইট লছ কৰিম। যেতিয়া মই ফাৰ্ষ্ট ৱেইট লছ কৰিছিলোঁ, মোৰ এটাই আছিল দিমাগত, মই এটাই ভাবিছিলোঁ যে মই যিকোনো প্ৰকাৰে ক্ষীণাম। ৰাতিপুৱা যেতিয়া সাৰ পাইছিলোঁ, চকুহাল মুদিয়ে মোৰ মনত পৰিছিল, যদি মই এনেকৈ শুই থাকোঁ, মই দেখোন আৰু বেছি শকতহে হৈ যাম। নাই, মই উঠিবই লাগিব। তো তেতিয়াই মই জলদি উঠিছিলোঁ, আৰু তেনেকৈয়ে অভ্যাসটো হৈ গৈছিল। যিকোনো এটা অভ্যাস হ'বলৈ হ'লে কমেও 20 বা 25 দিনৰ দৰকাৰ হয়। আমাৰ বডিটোক 20 বা 25 দিনৰ দৰকাৰ হয়। আমি যদি 2 বা 3 দিন কৰিয়ে এৰি দিওঁ, তেনেহ'লে কি হ'ব? গতিকে যিমান পাৰে নিজেই নিজক মটিভেট কৰক। আমি যিহেতু গাঁৱত থাকোঁ, মোৰ দৰে কিছুমান মানুহ আছে, না জিম যাব পাৰে, না এক্সাৰচাইজ কৰিব পাৰে। তেওঁলোকৰ কাৰণে এই ফৰ্মুলাটো ইমান ধুনীয়া ফৰ্মুলা এটা, ঘৰতে থাকিয়েই খুব ধুনীয়াকৈ, খুব সোনকালে ৱেইট লছ কৰিব পাৰিব।
যেতিয়াৰ পৰাই মই ৱেইট লছ কৰিছোঁ, ওজন কমাইছোঁ, মোৰ স্কিনখন ইমান ধুনীয়া গ্ল' আহিব ধৰিছে, উজ্জ্বল হ'ব ধৰিছে, আগতকৈ বেছি বগাও হৈ গৈছোঁ মই। আপোনালোকেও হ'ব পাৰিব। মই বহুত এলেহুৱা আছিলোঁ। খাইছিলোঁ, শুইছিলোঁ, ঘৰৰ কামখিনি কৰিছিলোঁ, বাছ। মই নিজে কিমান শকত হৈ গৈছিলোঁ নিজে গম পোৱা নাছিলোঁ। গম তেতিয়া পাইছিলোঁ যেতিয়া কাপোৰ কিনিব গৈছিলোঁ। মোৰ কুৰ্তা পিন্ধিব খুব ইচ্ছা হৈছিল। তো এদিন মই দোকান এখনত গৈছিলোঁ আৰু দোকানীজনক ক'লোঁ যে দাদা মোৰ জোখৰ কুৰ্তা হ'ব নেকি, দিয়কচোন চাওঁ। দোকানীজনে ডাইৰেক্ট কি কৈছিলে, নাই বাইদেউ আপোনাৰ জোখত কাপোৰ নোলাব, আপোনাৰ জোখৰ কাপোৰ নাই। সেই তেতিয়া মনত ইমান বেছি বেয়া লাগিছিলে, মই ইমান বেছি শকত হ'লোঁ নে যে মোৰ জোখৰ কাপোৰে এভেইলেবল নোহোৱা হৈছে। সেইদিনাখন প্ৰথমবাৰ মই অনুভৱ কৰিছিলোঁ যে মই ইমান বেছি শকত হৈ গৈছোঁ। তাৰপিছত মোৰ অনুভৱ হৈছিলে যেতিয়া মোৰ ইমান কম বয়সতেই হাই ব্লাড প্ৰেছাৰ হৈছিল। হাই ব্লাড প্ৰেছাৰে ধৰা দিছিল। যেতিয়া মই ডাক্তৰ তাত গৈছিলোঁ, ডাক্তৰে এটাই কথা কৈছিল যে ভণ্টি তুমি ৱেইট লছ কৰা, ওজনটো কমোৱা, প্ৰেছাৰ নিজে নাইকিয়া হ'ব। তাৰপিছতে মই ৱেইট লছ কৰিবৰ কাৰণে ভাবিলোঁ, এই ছাৰৰ ভিডিঅ'কেইটা চালোঁ, ছাৰৰ ফৰ্মুলাকেইটা পালোঁ। তেখেতৰ এই ফৰ্মুলাকেইটা কৰিয়ে মই 3 মাহত 27 কেজি ওজন কমাইছোঁ। মই ভবা নাছিলোঁ যে এনেকৈ এটা ইউটিউব চেনেল খুলিম, আপোনালোকৰ লগত এনেকৈ কথাখিনি শ্বেয়াৰ কৰিম। কিন্তু কেইদিনমানৰ আগতে ভাবিলোঁ মই ইমান ধুনীয়া ফৰ্মুলা এটা মোৰ লগত আছে, মই ইমান ধুনীয়াকৈ কম সময়তে ইমানখিনি ওজন কমাইছোঁ, মই যদি 5গৰাকী মহিলাকো এই ফৰ্মুলাকেইটাৰ বিষয়ে কৈ তেওঁলোকক অকণমান হেল্প কৰিব পাৰোঁ, মোৰ এনেকুৱা লাগিব যে মই জীৱনত কিবা এটা ভাল কাম কৰিছোঁ। আমাৰ কিছুমান মানুহে কি কৰে, যেতিয়া ভোক লাগে ঘৰৰ সকলোতকৈ ডাঙৰ কাঁহীখন লয় আৰু যিমান মন যায় ভাত লয়, চব্জি লয়। মানে আমি সৰুৰ পৰাই দিমাগত এটা কথা ভাবি ৰাখিছোঁ যে সৰহকৈ ভাত খালেহে আমাৰ পেট ভৰিব। কিন্তু এইটো একেবাৰে মিছা কথা। যেতিয়া আমি সৰহ ভাত খাওঁ তেতিয়া কি হয়, আমাৰ 70% এনাৰ্জি সেই খাদ্যখিনিক হজম কৰাতেই লাগি যায়। বাকী 30% এনাৰ্জিয়ে আমাৰ শৰীৰটোক কেনেকৈ এনাৰ্জি দিব। গতিকে কম খাদ্য খাওক, ভাল খাদ্য খাওক, হেল্ডি খাদ্য খাওক, শাক পাচলি খাওক, বহুত চালাড খাওক, যিমান পাৰে ফল মূল খাওক। আপোনালোকে যেতিয়াই খোৱা বোৱা কৰে চোবাই খাওক। মই এইটো নকওঁ যে প্ৰথম দিনাখনে আপোনালোকে 32 বাৰ চোবাই খাওক, লাহে চেষ্টা কৰক। মই আপোনালোকক এইটো কোৱা নাই যে আপোনালোকে একেদিনাখনেই 32 বাৰ চোবাই খাওক, লাহে কৰক। আজি যদি 5 বাৰ চোবাই খাইছে, কাইলৈ 10 বাৰ চোবাই খাওক, তাৰ পিছদিনা 15 বাৰ চোবাই খাওক, তাৰ পিছদিনা 20 বাৰ চোবাই খাওক। এনেকৈ লাহে চেষ্টা কৰক। একেদিনাই যিকোনো কাম এটা কৰি শেষ কৰিব নোৱাৰে। ঠিক তেনেকৈ এই ফৰ্মুলাটো লাহে চেষ্টা কৰক। আৰু লগতে পানী বহুত বেছি খাওক। দিনটোত 2 বা 3 লিটাৰ পানী খাওক। মৰ্ণিং টাইমত আধা লিটাৰ গৰম পানীত নেমু চেপি খাওক। তাৰপিছত গোটেই দিনটো নৰ্মেল পানী খাব পাৰে। আৰু যেতিয়াই পানী খায় লাহে চিপ কৰি খাওক। ৰাতিপুৱা নহ'লে ভাটিবেলা 20 বা 30 মিনিট হ'লেও অকণমান খোজ কাঢ়ক, অকণমান হ'লেও এক্সাৰচাইজ কৰক, নাইবা জঁপিয়াওক। এক্সাৰচাইজ যদি নাজানে অকণমান হ'লেও জঁপিয়াওক।
এই ফৰ্মুলাকেইটা কৰিয়ে মই ইমান ধুনীয়াকৈ খুব কম সময়তে ইমান কেজি ওজন কমাইছোঁ। মই আপোনালোকক ক'বহে পাৰিম যে আপোনালোকে এইটো কৰক, সেইটো কৰক। কৰিব লাগিব আপোনালোকে নিজে মটিভেট হ'ব লাগিব, আগ্ৰহ থাকিব লাগিব। ইচ্ছাটো আছে আপোনালোকৰ, সকলোৰে ইচ্ছা ওজন কমাবৰ কাৰণে। নিজে অলপমান যদি ফিট হ'লোহেঁতেন, নিজৰ মনৰ পচন্দৰ কাপোৰযোৰ পিন্ধিব পাৰিলোহেঁতেন। মই নিজে যেতিয়া বহুত বেছি শকত আছিলোঁ, যেতিয়া ধুনীয়া কাপোৰ এযোৰ দেখিছিলোঁ, ধুনীয়া কুৰ্তা এটা দেখিছিলোঁ, মন গৈছিল পিন্ধিবলৈ, কিন্তু মোৰ চাইজত নাছিল। তো মই পিন্ধিব নোৱাৰিছিলোঁ, তো মই পিন্ধিব নাপাইছিলোঁ। কিন্তু এতিয়া মই যি মন যায় তাকে পিন্ধিব পাৰোঁ। যি ইচ্ছা তাকেই কিনো আৰু যি মন যায় তাকেই পিন্ধো। যিযোৰ কাপোৰ আপোনাৰ পিন্ধিব বহুত বেছি ইচ্ছা, কিন্তু আপুনি পিন্ধিব নোৱাৰে, সেই কাপোৰযোৰ আপুনি সদায় চাব। আপুনি দিনটোত এবাৰ হ'লেও চাব আৰু ভাবিব, মই কেতিয়া এই কাপোৰ সাজ পিন্ধিব পাম, মই কেতিয়া এই কুৰ্তাটো পিন্ধিব পাম। তেতিয়া কি হ'ব, আপোনাৰ মনত এটা সাহ আহিব যে মই ক্ষীণাব লাগে। খুব মনোযোগ দি কৰিব পাৰিব। আমাৰ ওচৰে পাজৰে কিছুমান মানুহ আছে, আমাৰ সমাজত কিছুমান এনেকুৱা মানুহ আছে যে শকত হ'লেও প্ৰব্লেম, বেছি ক্ষীণ হ'লেও প্ৰব্লেম। শকত হ'লে কি কয়, এইজনী ইমান শকত হৈছে, হাতীৰ দৰে হৈ গৈছ। আৰু যেতিয়া ক্ষীণাই যায় তেতিয়া কি কয়, এই বেছিকৈ ক্ষীণাইছ, বেয়া দেখা হৈছে, আগতেই ভাল লাগিছিল। গতিকে মানুহে ক'বই, নিজৰ মনৰ কথা শুনিব। মই যেতিয়া আগতে বহুত বেছি শকত আছিলোঁ, মোক মানুহে কৈছিলে, এই বহুত বেছি শকত হৈ গৈছ, অকণমান ক্ষীণা। আৰু যেতিয়া মই এতিয়া ক্ষীণাইছোঁ, এতিয়া মোক দেখিলে কি কয়, ইমান বেছি ক্ষীণাইছ, ভাল দেখা নাই, আৰু অকণমান শকত হ, নকৰিবি আৰু, কি কৰি আছ বাদ দে। গতিকে মানুহৰ কথা নুশুনিব, নিজৰ মনৰ কথা শুনক। এতিয়া মই নিজেই মোৰ যি ইচ্ছা তাকেই পিন্ধো, নিজকে বহুত ফিট অনুভৱ কৰোঁ। যেতিয়া আপুনি ক্ষীণাব, ৱেইট লছ কৰিব, নিজে কনফিডেঞ্চ ফিল কৰিব। ৱেইট লছ কৰাটো কোনো ডাঙৰ কাম নহয়, কোনো ডাঙৰ কথা নহয়, সকলোৱে পাৰিব ৱেইট লছ কৰিব। মই সদায় চেষ্টা কৰিম আপোনালোকক এনেদৰে মটিভেট কৰিবলৈ, এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আপোনালোকৰ এটা লাইক, এটা কমেণ্টে মনত ইমান বেছি সাহস দিয়ে, মানে বুজাই ক'ব নোৱাৰোঁ। মানে বহুত বেছি মটিভেট হওঁ মই, আপোনালোকৰ এটা লাইক, এটা কমেণ্ট পালে। আজিলৈ ইমানেই আছিলে মোৰ ভিডিঅ'টো। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।